মানে আজিৰ যেটো ব্লগ বনাইছো এটো আসলতে এটা স্পেশাল ব্লগ হ'ব কাৰণ মানে যে এটা ঠাইত গৈছো এটো ঠাইত কেতিয়া অহা নাই আৰু মানে আহিছো ঘুৰিবৰ কাৰণে মানে ভিউয়াৰ্স সকলক এটা অনুৰোধ মানে চেনেলটো সাবস্ক্ৰাইব কৰক আৰু মানে ভিডিওটো ফুললি চাব মানে বহুত এটা মজা লাগিব সেই ওপৰফালে যে পানী পৰি আছে আমি তাৰ ওপৰলৈকে উঠি যাম আৰু সম্পূৰ্ণ ভিডিওটো চাব বুলি আশা ৰাখিছো আৰু আজিৰ এই যেটো ব্লগ বনাইছো এটো এটা স্পেশাল ব্লগ হ'ব সঁচাকে বহুত এটা ইন্টাৰেষ্টিং ব্লগ হ'ব আপোনালোকৰ কাৰণে মইতো নিজৰ চকুৰে চাই ৰিয়েল ফিলিংছ লৈছো আপোনালোকো আহি পিনি নিজে নিজে চাই ল'ব বস্তুবিলাক চাব কিমান এটা মজা লাগে আৰু এতিয়াও জনে জনে চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিয়া মোৰ মানে বহুত কষ্ট লাগি গ'ল বহুত দূৰৰ পৰা আহিছো সঁচাকে বহুত তলৰ পৰা ওপৰত আহিছো তে মেইন ৱাটাৰফলটোৰ ওচৰত গৈ আছো দেখাও আপোনালোকক মজা আছে তাত গাপা ধোৱা হ'ব সম্পূৰ্ণ ভিডিওটো চাব আৰু হে গাইস আজি মানে বহুত এটা ভাল লাগিছে মজা এটা ক'ব পাৰিছো একদম তামাম মজা এটা ফিলিংছ লৈছো চাও ক'ত আছো আৰু এইফালে দিনদাৰ ছাৰ পুৰা সব ঘূৰি দিছে মানে বেলেগ सुपर की सुपर तो भाई ऊपर है बहुत ऊपर है गाइस देखने में वेरी मजा লাগিছে তাৰমানে আৰু দেখাই আছো মজা মজা কিছুমান কন্টেন্ট এতিয়া মই এটো ওপৰত যাম তাত গৈ আপোনালোকক গৈ ভিডিওটো দেখাই আছো সম্পূৰ্ণ ভিডিওটো চাব আৰু মজা লাগিব বাৰু ওপৰত গৈ লওঁ চাও এইটো সাইডত যাওঁ তাত গৈ তাৰ পৰা মই ধৰিব চেষ্টা কৰিছো বাট ধৰিব পৰা নাই সঁচাকে সঁচাকে ধৰিব চেষ্টা কৰিলো ধৰিব পৰা নাই আৰু দেখুৱাইছো তলৰ পৰা তামাম জাকাছ লাগিব ও বন্ধু নামাৰে ঐ দেখিছে ধুনীয়া সঁচাকে কি ধুনীয়া মাতি আছো কিন্তু অহা নাই ধৰিব খুজিছো ধৰা নিদিয়ে হ'ব দিয়ক এতিয়া তলফালে যাওঁ বঢ়িয়া এটা ঠাই আছে দেখুৱাম বাৰু আপোনালোকক এতিয়াই দেখুৱাম বেয়া পিছল কিন্তু সঁচাকে বেয়া পিছল এনেকুৱা ঠাইত আহিছো না মোৰ আৱাজটো আপোনালোকে শুনা নাপায় চাই লওক ক'ত আহিছো মানে কি ক'ম তামাম পিছল ঠাইডোখৰ কিন্তু আপোনালোকক দেখুৱাবৰ কাৰণে ইয়ালৈকে আহিছোঁ আৰু চাওক একদম ওচৰৰ পৰা দেখুৱাই দিছোঁ আৰু তাতে থিয় হ'ব নোৱাৰিম তো তালৈকে যাব নোৱাৰিলোঁ এইখিনিলৈকে আহিছোঁ বেয়া পিছল তামাম পিছল হয় তামাম পিছল ৱাও লাইফটো এনজয় ল'ব লাগে সঁচা লাইফটো এটা মানে লাইফত যিমান পাৰা এনজয় কৰা কিয়নো জীৱনটো দুদিনীয়া হয়নে নহয় জীৱনটো বেছি দিন নাথাকে দুদিন পিছত মৰিবই লাগিব চবৰে চ' যিমান পাৰা লাইফটোত এনজয় কৰি লোৱা একেবাৰে মানে খাটাং যিমান পাৰা সিমান এনজয় কৰা ইমান মজাৰ ঠাই মানে আৰু ক'তো বিচাৰি পাব নাই যদি লাগে আপোনালোকে আমাৰ লগত কণ্টেক্ট কৰিব আমি আহিম এইবিলাক কিন্তু পানীৰ শব্দ দিয়ক দেই পানীৰ শব্দ গা পা ধুব লাগিছিলে কিন্তু কাপোৰ চাপোৰ অনা নাই চ' গা পা ধুব নোৱাৰিম একদম নৰ্মেলত আছোঁ আৰু ধুবলৈ চেষ্টা কৰিম গা বহুত কি মজা সঁচাকে বহুত ভাল লাগিছে আপোনালোকৰ আহিব এনেকুৱা ঠাই চাব কাৰণে আছে দেখিছে ওপৰতো আৰু আছে মানুহ মোৰ পেটটোৱে তিতি গ'ল দে এতিয়া হৰব নাই আৰু ওপৰত যাব লাগিব দিলদাৰ ছাৰ কিবা ক'ব নে ছাৰ কিবা কৈ দিয়ক একো নকওঁ এতিয়া কিয় মই এতিয়া খামোচ কিয় খামোচ কিবা এটা কৈ দিয়া পইচাত বহিম নহয় তোমালোকে নাজানা নেকি বুকডাউন কৰা বুকডাউন দিয়া তাৰপিছত মই মাৰিম পিছত তুমি ভিডিঅ' কৰিবা ৱাও ছাৰ একদম ছুপাৰ লাগিছে ছুপাৰ বহুত বঢ়িয়া লাগিছে ছাৰ আপুনি কিয় নাজানে মই মানে অলপ ভয় কৰে কিয় ভয় কৰে আমাৰ
ঘৰত যেনেকুৱা পানী আছে তেনেকুৱাই পানীহে কিয় ভয় কৰিব লাগে কিয় ভয় কৰিব লাগে ছাৰে বোলে সাঁতুৰিব নাজানে সেইকাৰণে নাযায় মানে পানীটো বহুত ঠাণ্ডা আছে ময়ো ভাবি আছো নামিম বুলি মানে দুদিন মানে জিম কৰিছে তাৰপিছত চাওক না বডিটো কি বনাইছে জিম কৰি একদম তামাম লুকছ বহুত ভাল লাগিছে আমিও যাম সেই তাত পানী পৰি আছে তালৈকে যাম এটা গৈ তাত গৈ এটা ফটো মাৰিব লাগিব বলক আমি তালৈকে যাওঁ নেকি কি কম তামাম ঠাণ্ডা পানীটো মানে একদম বহুত ঠাণ্ডা এইফালে চাওক না কেঁচা লাগে তো একদম মানে কি কম আৰু বহুত ঠাণ্ডা মানে এইফালে तुम्हारा रंग नहीं दिखता है ধুনীয়া সঁচাকে দেই তামাম এটা মজা লাগে এই আমাৰ চাৰু আছে লগত হেল্ল' হেল্ল' চাৰুৰ এটা ইউটিউব চেনেল আছে চাৰ আপোনাৰ নামটো কৈ দিয়ক চেনেলটো মোৰ চেনেলৰ নাম হৈছে জাহাংগীৰ হুছেইন এইটো ছাবস্ক্ৰাইব কৰি দিব আৰু চাৰেও তাত ব্লগ শ্লগ দিয়ে আৰু এতিয়া মানে মনটো অলপ বেয়া কাৰণ এই যিটো মোৰ চেলফি ষ্টিক এইটোৰ ভিতৰত পানী সোমাইছে সোমোৱাৰ পিছত মানে কি ক'ম আৰু এতিয়া বেয়া হৈ থাকিল নহয় এইটো এতিয়া কি কৰিম আৰু এইটো বেয়া হৈ থাকিল হেল্ল' গাইজ মোৰো এটা চেনেল আছে নাম হ'ল লেটছ ট্ৰেভেল উইথ এছএইচ আপোনালোকে গৈ পেলাই ছাবস্ক্ৰাইব কৰিব এণ্ড ভিডিঅ' চাব মই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো নিশ্চয় কৰিব আৰু মজা মজা ব্লগ পাব মানে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক আমি বহুত দূৰত যাব আছে আৰু বহুত আছে মানে আমি প্লেনিং কৰি থৈছোঁ কিন্তু এতিয়া ওলোৱা নাই আপোনালোকে ছাবস্ক্ৰাইব